নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ আৰু ষ্টুডিঅত মই মৌসুমী শৰ্মা বৰুৱা মুকলি হল সুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে উৰণীয়া সেতুখন মাংগলিক কাৰ্যৰে মুকলি উৰণীয়া সেতুখন নিৰ্মাণত ব্যয় 1,27,020 কোটি টকা 22 মাহত সম্পূৰ্ণ সুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুখনৰ মুঠ দৈৰ্ঘ্য 1205 মিটাৰ গণেশগুৰিৰ পৰা খানাপাৰালৈ যাব পাৰিব উৰণীয়া সেতুৰে গণেশগুৰিৰ পৰা লাষ্ট গেটলৈ যাব পাৰিব উৰণীয়া সেতুৰে খানাপাৰাৰ পৰা গণেশগুৰিলৈ আহিব লাগিব উৰণীয়া সেতুৰ তলেৰে লাষ্ট গেটৰ পৰা খানাপাৰালৈও আহিব লাগিব উৰণীয়া সেতুৰ তলেৰে মুকলি হল সুপাৰ মাৰ্কেটৰ উৰণীয়া সেতু মুখ্যমন্ত্ৰী আজি মুকলি কৰিলে উৰণীয়া সেতুখন মাংগলিক কাৰ্যৰে মুকলি কৰা হৈছে উৰণীয়া সেতুখন নিৰ্মাণত ব্যয় 127.20 কোটি টকা 22 মাহত সম্পূৰ্ণ হৈছে সুপাৰ মাৰ্কেটৰ এই উৰণীয়া সেতুখনৰ মুঠ দৈৰ্ঘ্য 1205 মিটাৰ গণেশগুৰিৰ পৰা খানাপাৰালৈ যাব পাৰিব এইখন উৰণীয়া সেতুৰে গণেশগুৰিৰ পৰা লাষ্ট গেটলৈ যাব পাৰিব উৰণীয়া সেতুখনেৰে খানাপাৰাৰ পৰা গণেশগুৰিলৈ আহিব লাগিব উৰণীয়া সেতুৰ তলেৰে লাষ্ট গেটৰ পৰা খানাপাৰালৈ আহিব লাগিব উৰণীয়া সেতুৰ তলেৰে যোৱা বছৰ লোক নিৰ্মাণ বিভাগে অত্যন্ত ক্ষিপ্ৰতাৰে সৈতে গণেশগুৰিৰ উৰণীয়া সেতু আৰজি বৰুৱা ৰোডৰ লগত সংযোজিত কৰিছিল 2019 চনত আমি আৰম্ভ কৰিছিলো সুপাৰ মাৰ্কেটৰ ওপৰত 1 কিলোমিটাৰ 200 মিটাৰ জোৰা এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম কোভিডৰ দুটা ঢৌ ইয়াৰ মাজত সন্নিবিষ্ট আছিল কোভিডৰ দুটা ঢৌকো আওকাণ কৰি 36 মাহৰ সময়ৰ স্থানত 22 মাহতে এই উৰণীয়া সেতুখন আমাৰ এজন অসমৰ উদ্যমী যুৱক অনিল দাস আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ উদ্যমী অভিযন্তাসকলৰ উদ্যোগত আজি আমি সম্পন্ন কৰি দীপাৱলীৰ দিনা অসমৰ ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছো গুৱাহাটীখনক আগুৱাই লৈ যোৱা সম্প্ৰসাৰিত কৰা আমাৰ চৰকাৰৰ এক মূল লক্ষ্য আমাৰ মালিগাঁও ফ্লাইঅভাৰে 20% কাম শেষ কৰিছে সাৰাভাটি ফ্লাইঅভাৰেও 35% কাম শেষ কৰিছে 2023 চনত আমি দুইখন ফ্লাইঅভাৰ ৰাইজৰ কাৰণে মুকলি কৰি দিম আৰু তাতো আমি নিৰ্ধাৰিত সময়তকৈ আগত কাম আমি শেষ কৰিম আজিৰ দিনটোতে মই গুৱাহাটীবাসী ৰাইজৰ বাবে আৰু এখন নতুন উৰণীয়া সেতু আৰজি বৰুৱা ৰোড গীতানগৰৰ যি সংযোগী ট্ৰাই জংচন আছে তাত আমি আৰু এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছো পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো অহা বছৰৰ পৰা আমি তাৰ ওপৰতো নতুনকৈ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম দীপাৱলীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অসমে লাভ কৰিছে প্ৰগতিৰ দুৰ্বাৰ গতি চাৰিওফালে উন্নয়নৰ গতি অব্যাহত ৰাখি দীপাৱলীৰ শুভ দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে থানাৰ ওসিক হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী কামত এজাহাৰ লিখা মানুহক গ্ৰেপ্তাৰ কৰক এছআই নিজে লিখক এজাহাৰ উৰণীয়া সেতু মুকলি কৰি এই মন্তব্য মুখ্যমন্ত্ৰীৰ চৰকাৰী সেৱা ৰাইজে সোনকালে পাব প্ৰায় কাম কম্পিউটাৰত কৰা হৈছে 18 নৱেম্বৰৰ পৰা আমি দালালৰ কাম কৰিম টকা নোলোৱাকৈ আমি কৰিম ফাইল নম্বৰটো দি দিব দালালৰ ওচৰত যাব নালাগে ঘৰত থাকিয়ে কাম কৰক 10 মেৰ আগত জমা হোৱা সকলো ফাইল নোহোৱা কৰিম আপোনালোকে দিছপুৰ থানাত যাব ওসি এজাহাৰ নিলিখে
বাহিৰত এজন মানুহ বহি আছে এজাহাৰ লিখি থকা আৰু যি সেকশন লগাব নালাগে লগাই দিয়ে যি সেকশন লগাব দৰকাৰ তাক নলগায় গিৰিয়া ঘৈণীয়েকৰ মাজত যদি কাজিয়া আছে এনেকুৱা সেকশন লগাই দিয়ে যে হে কাজিয়া কেতিয়াও মিলিব নোৱাৰে আৰু এতিয়া মই আজি ৰাতিপুৱা মই মনত ভাবি আহিছো যে আজি কেবিনেটৰ পিছত কম প্ৰত্যেক থানাৰ বাহিৰত একোজন এজাহাৰ ৰাইটিংকাৰী আছে আজি মই তেওঁলোকক কৈ আছো যে 10 দিনৰ ভিতৰত ওসি সকলে এই এজাহাৰ লিখা মানুহবিলাকক নিজে এৰেষ্ট কৰক আৰু নহলে মই কৰিব লাগিব কাৰণ সৰকাৰি অফিসত এজাহাৰ লিখা কাম এছাই এজন বাহিৰত এজাহাৰ ৰাইটিং থাকিব নোৱাৰে এনেকে আপোনালোকে মোক আইডেন্টিফাই কৰি দিব সিস্টেমৰ লগত যিমান দালাল আছে এই গুটেইবিলাক আমি নোহোৱা কৰিব লাগিব যিমান আছে কাৰণ দুখীয়া মানুহে সৰকাৰখনক ভয় কৰি যদি সৰকাৰৰ ওচৰত নাহে সৰকাৰ কেতিয়াও সফল হ'ব নালাগে আমি কওঁ দুৰ্নীতি নোহোৱা হৈ গ'ল গাঁৱৰ মানুহে কয় স্যাৰ ক'ত দুৰ্নীতি নোহোৱা হ'ল ডিসি অফিসত মোৰ পৰা আকৌ 10 টকা ললে 100 টকা ললে এই 100 টকাৰ ভাগ আমি কোনেও নাপাওঁ আৰু পোৱাটো উচিত নহয় আজি পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী পালন কৰিব পোহৰৰ উৎসৱ দীপাৱলী সকলোৰে মনত দেখা গৈছে আনন্দ উৎসাহ সমান্তৰালকৈ তিনিচুকীয়াত দেখা গৈছে দীপাৱলীৰ উৎসাহ